হেল্ল' এভৰিৱান, আজি এটা মুখৰ স্কিন কেয়াৰ কৰিম। এইটো মুখৰ বাবে বহুত ভাল। আৰু যদি সৰু সৰু কোলা কোলা দাগ থাকে ন, বা তিলৰ ষ্টাইলত থাকে বা গুটি থাকে, মানে এইটো লগালে মানে গোটেইখিনি ভাল হৈ যায়। সেইটো কাৰণে সপ্তাহত 2-3 দিন কৰিলে মানে এইটো ভালকৈ প্ৰমাণ পোৱা যায়। বিলাহীটো ধুনীয়াকৈ কাটি লৈ পিনে ইয়াত অলপমান হালধি মিক্স কৰি দিছোঁ, ঘৰৰ হালধি। তাৰপৰা পূৰা মাছাজ কৰিব লাগিব। এখন গালত এপিচেকৈ কৰিছোঁ। বহুত টাইম মাছাজ কৰিব লাগিব, কমেও 5 মিনিটমান মাছাজ কৰিব লাগিব। ভালকৈ মাছাজটো কৰিলেহে হ'ব। সেইটো কাৰণে পূৰা ভালকৈ মাছাজ কৰিব লাগিব। এটা চাইডে পূৰা কৰি আছোঁ। আৰু মাছাজ কৰাৰ পিছত বহুত টাইমৰ পিছত কমেও 20 মিনিটমানৰ পিছতহে ধুব লাগিব দেই, নহ'লে নহ'ব। নহ'লে বস্তুটো ভালকৈ শুকাব লাগিব ন, তেতিয়া ধুলে ভাল। এইফালে পূৰা গালত কৰি আছোঁ, হোৱা নাই যে, সেইটো কাৰণে। 5 দিনাখনি চাব আপোনালোকে বহুত ভাল ৰিজাল্ট পাব। সপ্তাহত 2 দিন কৰিলেও হ'ব। এপিচ ঘঁহি হৈ গ'ল, পূৰা দেখিছেনে কেনেকুৱা হৈ গৈছে। এতিয়া আকৌ বেলেগ এপিচ লৈ পিনে ইখন গালত আকৌ সেনেকৈ মাছাজ কৰি দিম। বহুত ভাল ৰিজাল্ট পাব, আপোনালোকে কৰি চাব এবাৰ। মোৰ ভাগৰ বহুত সৰু সৰু কোলা কোলা দাগ আছিলে। এইটো যেতিয়াৰ পৰা কৰিছোঁ ন, তেতিয়াৰ পৰা দাগ চাগবোৰ ইমান এটা নোহোৱা হৈছে। সৰু সৰু তিলৰ নিচিনা কিছুমানৰ গালত ফুট ফুটকৈ থাকে ন, সেনেকুৱাটোও নাইকিয়া হ'ব। আপোনালোকে কৰি চালে গম নাপায়। সপ্তাহত 2 দিন বা 3 দিন কৰিলে হৈ যাব, বেছি কৰিব নালাগে। বহুত ধুনীয়াকৈ মাছাজ কৰিব লাগিব, অলপমান কৰিলে নহ'ব। এয়া টাইমটো দেখিছে নহয়, পূৰা 7:33 কৰিছোঁ আৰু 7:47 একদম হৈ গৈছে। তাৰপৰা ধুই মেলি পূৰা ধুনীয়াকৈ আহিলোঁ। দেখিছে পূৰা ধুনীয়াকৈ একদম গালখন পূৰা মিহি হৈ গ'ল। ভাত খাবৰ কাৰণে এয়া পূৰা পাছফালে শাকৰ বাগিচাখনত মাটি কান্দুৰি ওলাই আছিলে। সেইটো কাৰণে মাটি কান্দুৰি অলপমান ছিঙি ল'লোঁ। ইমান ধুনীয়া ধুনীয়াকৈ ওলাই আছে, একদম ডাঙৰ ডাঙৰ হৈ আছে। সেইটো কাৰণে সেউজীয়া শাক পাচলি খালে আৰু ভালো ন। পূৰা এইফালে ভাজি হৈ গ'ল শাক। মই গা চা ধুই মেলি আহিলোঁ, আৰু অহাৰ পিছতে এয়া ভাজি মেলি পূৰা হৈ গ'ল আৰু শাকখিনি। সেউজীয়া শাক পাচলি খালে এনেও ভালেই। তাৰপৰা এইফালে এইখিনি কি জানে নাই, মই নকওঁ দেই কি, আপোনালোকে জানে নাই, জানিলে কমেণ্ট কৰিবচোন দেই। এইখিনি কি প্ৰায়ভাগে চিনি পায়, আৰু নজনাবোৰক মই পিছত কৈ দিম বাৰু। যোনে যোনে জানে সেইটো কমেণ্ট কৰিবচোন দেই, কি বস্তু। তাৰপৰা এয়া পূৰা আলু কেইটামান জুইত দি দিছিলোঁ। এয়া পূৰা আলুকেইটা সিজিলে ধুনীয়াকৈ। এতিয়া বাকলি গুচাই ল'ম। পূৰা পিটিকা খাইতো এনেও ভালেই লাগে ন, সেইটো কাৰণে আলুকেইটা পূৰা ধুনীয়াকৈ বাকলিখিনি গুচাই ল'লোঁ। ভাতৰ লগত এনেও পিটিকা অলপ থাকিলে ভালেই লাগে ন। আৰু অতি সোনকালে মই আপোনালোকৰ বাবে কভাৰ ভিডিঅ' লৈ আহিম। আপোনালোকে চবেই মৰম দিব দেই, চাব কভাৰ ভিডিঅ'টো, আৰু কেনেকুৱা হৈছে জনাব। আলুখিনি পূৰা গুচাই হৈ গ'ল। তাৰপৰা গেছতে এয়া বিলাহী পুৰি দিলোঁ। আলু পিটিকা আৰু বিলাহীটো একদম খাই পিটিকাৰ লগত দিলে খাবলৈ একদম ভালেই লাগে ন। তাৰপৰা এয়া বহাগ বিহু পালেহি যিহেতু, সেইটো কাৰণে গামোচা লগাই থৈছিলোঁ। গামোচাখন অকণমান টাইম বলিলোঁ। তাৰপৰা আমাৰ ঘৰৰ কপৌ ফুলখিনি চাওকচোন, ইমান ধুনীয়াকৈ ফুলিছে। আগফালে পিছফালে গোটেইখিনি মিলাই কমেও 100 পাতমান হ'ব। চব গোদাই হিচাপ কৰিছিলোঁ। কাক কাক লাগে জনাব দেই, মই পূৰা পাৰ্চেল হিচাপে দি দিম আৰু আপোনালোকক। এইখিনি পূৰা আগফালৰখিনি হয়। এইখিনিও কি ফুল নাজানো, আৰু একদম ধুনীয়াকৈ এইখিনিও ফুল হৈছে। আৰু এইফালে একেবাৰে পদূলি মুখত 2জোপা নে 3জোপামান আছে। এইকেইজোপা ফুলাই নাই, কলি কলি হৈ আছে। আৰু এইকেইজোপা অলপমান ফুলিছে। এই পদূলি মুখত হ'লে ন, চব ছিঙি মেলি লৈ যায়। সেইটো কাৰণে নাপাওঁৱেই আৰু ঘৰত থকাখিনি যি পাওঁ। এইকেইজোপা দেখিছেনে কি ধুনীয়াকৈ একদম ফুলি আছে। এই আঁতৰ পৰা দেখুৱাই দিছোঁ, চব কি ধুনীয়া লাগিছে। ঘৰৰ আগতে আৰু এতিয়া ঘৰৰ পাছফালেখিনি আঁতৰৰ পৰা জুম কৰি দেখুৱাই দিছোঁ, দেখিছে নাই, ইমান ধুনীয়াকৈ লাগি আছে। চিঙো লাগে আকৌ নিচিঙো না। তাৰপৰা বিহুৰ বাবে মায়ে সাজ থ'বলৈ কাৰণে পূৰা পিঠা চিঠা আনি থৈছে। পিঠাটো পূৰা গুড়ি কৰিব লাগিব। এয়া সাজ কেনেকৈ থয় দেখুৱাই দিছোঁ। মই আপোনালোকক এদিন ভালকৈ ভিডিঅ' এটা বনাই দেখুৱাম বাৰু। এইখিনি পূৰা ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। পিঠাখিনি যে দেখুৱাইছিলোঁ, সেইখিনি পূৰা ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। আৰু আমাৰ আগফালে গোলাপ ফুলখিনি দেখিছেনে কি ধুনীয়া। ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।